বাবু গুড মৰ্ণিং তুমি উঠিলা নাই বাবু উঠাই নাই উঠা আকৌ 12টাই বাজিব হ'ল বাবু উঠা কোনে মইতো কেতিয়াবাই উঠিলোঁ আৰু ব্ৰেকফাষ্টটো কৰিলোঁ এতিয়া মই তাকে নেটফ্লিক্সৰ চিৰিজ এখনে চাই আছিলোঁ হা ব্ৰেকফাষ্টত আজি মানে ব্ৰেড আছিলে মায়ে ব্ৰেড তাৰপিছত পিনাট বাটাৰ জুচ তাৰপিছত এটা অমলেট বনাই খালোঁ বহুত দিনৰ মূৰত খাবলৈ মন গ'ল এনেইতো ইমান তেল এইবোৰ নাখাওঁ ন তো সেইকাৰণে আজি খালোঁ আৰু বহুত দিনৰ মূৰত বাপ্পা ঐ কিমান ফোনত কথা পাতে এই পুৱাই তোৰ ফোনত ধৰিব আহিছি উঠছি অলপ আগত তাৰপিছত আলু পিটকে দি ভাত কাঢ়ি খালা এতিয়া আৰু ফোনত আহিছে কথা পাতবা বাচন মাখা শুনি দিব হেৰি মই তোমাক এছাইনমেণ্টটো দি দিম দিয়া ঠিক আছে ময়ো সেই আগৰ এছাইনমেণ্টটো কৰি আছিলোঁ ইংলিছৰটো মই তোমাক দি আছোঁ ৰ'বা ঠিক আছে দিয়া হা বাই বাই হ'ব এছাইনমেণ্ট কৰিব নালাগে পুৱাৰ পৰা সেই মোবাইল টিপব ফোনত কথা পাতব কিবা দেখো চিনেমা চাব তাই এছাইনমেণ্ট কৰিব আহিছি বাচনখিনি ধুৱাই পিছত এইগিলা কৰি থাকবি যি কৰা নৰুজা বাচন ধুবা মই পুৱা দিপৰা গধূলা ৰাতি কিমান বাচন ধুবা লাগে আৰু ইমান যে গালি পাই থাকে ই আপাৰৰ চলি বুলিহে নলবাৰীৰ ভাষা বুজি নাপায় নলিতাক গেলিতো মোৰ গোটেই সন্মান খাই দিলা গৈ মাই হেল্ল' বাবু তুমি শুলা নেকি মই ভাবিছিলোঁ তুমি ফোনটো কাটিয়ে দিলা বুলি হা নাই মায়ে মানে এপল কাটিছিলে তাকে খাবলৈ মাতিছিলে হা তো উঠাই নাই আৰু ফোনত ধুচ্ছা নাহা কিয়া ইফালে ডেকা আংকুল আহিছে চাহ দিয়া চাহ খাই বোলে কি আহি পালাকে বাপ্পা 11টা বজাতে আহি পায়ে মানুহটোই সেই লকডাউন আৰম্ভ হোৱাৰ পৰা ইতাক গেলি সদায় চাহখিনি খাবা আহে ঘৰত যেন খাবা আহে নেদে গোটেই বিস্কুট চানা চব শেষ কৰিছে যা দোকানৰ পৰাতো আনা মানুহে নাই গুড বিস্কুট কেইখনমান আছে এতিয়া সেও শেষ হ'ব নোৰ যাব নামা মই চাহ পা হে নালগে যা বিস্কুট চানা এইগোটাই গেছে ধৰে এটা কাম কৰা নলি তেলতে নাওমান চিৰা ভাজি দিয়াগে গোটাই বৈধ্য ভোক লাগছি পুৱাই চিৰা আৰু গাখীৰ খাইছিলোঁ নাওমান নহ'লে তুমি এটা কাম কৰিবা পাৰো তুমি মালপোৱাও বনাবা পাৰো তুমিতো খুব সুন্দৰ মালপোৱা বনো নহ'লি এক কাপ চাহ বনাই আনাগে য